Hello guys, good morning. কি খবৰ আশা কৰোঁ সকলোৰে ভাল। তো আজি চাবলৈ পাইছে গুগল মেপ লগাই লৈছোঁ। মই নাজানো গুগল মেপে ক'ত লৈ যায়। তো আৰু মোৰ লগত আছে এয়া ব্ৰাদাৰ গোবিন্দ ব্ৰাদাৰ নাৰেংগীৰ পৰা আহিছে। তো আগতেও মানে চাইকেল ৰেলী কৰিছিলোঁ আৰু এইফালে আছে আমাৰ BMW চাইকেলবিলাক অলপ দেখাই দিয়া আৰু গামোচা লগাই দিওঁ। গামোচা লগাম এতিয়া বঢ়িয়াকৈ। ভাইটিয়ে হেলমেট লৈছে নিউ বঢ়িয়া লাগিছে। এইখন আপোনালোকে জানেই BMW। তো গামোচা কেইটা লগাই দিওঁ। ইয়াৰ পৰা দেখাই আছে 11 কিলোমিটাৰ 19 মিনিট লাগিব। চাওক জয় বিশ্বকৰ্মাৰ চিন্তিত আমি লগাই লৈছোঁ গামোচা। জয় আই আৰু জয় আই অসম। বঢ়িয়া। এইবাৰৰ পৰা আমি ৰাইড কৰিলে এনেকৈ বান্ধিয়ে ল'ম। গামোচা বান্ধিলে ভাল লাগে। গামোচা বন্ধা এটা মজাই বেলেগ গাইছ। জয় আই অসম। আজি কেনেকুৱা লাগি আছে? বঢ়িয়া একদম। কালি একদম পুৰা ফুল জোৰ। কালি জোচত মানে আৰু আজি উঠাই দিব আৰু আজি আমি য'ত গৈ আছোঁ মানে ঠাইটো তেনেকৈ মানে কোনফালে মানে গম নাপাওঁ। গুগল মেপৰ সহায়ত গৈ আছোঁ। অঁ ইমান নাজানো কিন্তু সন্মুখতে ওচৰত। চলো অ'কে গাইজ ফাইনেলি আমাৰ ৰেডি। এইফালে বেগ চেগ লৈ লৈছোঁ, বেগটো লৈছোঁ এটাই কাৰণ এই চাৰ্জাৰতে সৰু সৰু কিবা কিবি লগৰ কাৰণে লৈছোঁ আৰু এয়া তোমাৰ বেগ ডাঙৰ বেগ লৈছোঁ। অঁ তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যাত্ৰা আৰম্ভ চলো। ফাইনেলি আমি 1 কিলোমিটাৰ কমপ্লিট কৰিলোঁ। এইফালে চাবলৈ পাইছে গামোচা বঢ়িয়া লাগিছে একদম। আমি বেলতলা ক্ৰছ কৰি আহিলোঁ আৰু চাবলৈ পাইছে এইটো কিবা লোকেশ্যন পালোঁ। কি লোকেশ্যন এইটো? এইটো বৈশিষ্ট্য চাৰিআলি। অঁ আৰু চাইকেল দুটা আজি তামাম লাগিছে। তো ইয়াৰ পৰা আকৌ গুগল মেপ চাব লাগিব, তাৰপিছত আকৌ অব্যাহত যাত্ৰা। আৰু ইয়াতে বলেবম চলি আছে কাৰণে এয়া চাওক কিমান ডাঙৰ এটা গেট বনাইছে বৈশিষ্ট্য মন্দিৰৰ কাৰণে। গাইছ আমি ইয়াতে আহি পালোঁ লোকেশ্যন। লোকেশ্যনটো মানে কি আছে 151 BS হস্পিটেল না BS 19 বেষ্ট হস্পিটেল হয় এইটো আৰ্মিৰ হস্পিটেল। তো আমি ইয়াতে চাওক লোকেশ্যনটো। আৰু বিশেষকৈ গাইছ এই গছডাল কি ধুনীয়া লাগিছে মানে ফটোত আপোনালোকে ফটোবিলাক পাব ইনষ্টাগ্ৰামত চাব। মোৰ ইনষ্টাগ্ৰাম লিংকটো দাদাই দি দিব আৰু দাদাটো জানে আপোনালোকে। গাইছ বৰ্তমান আমি ধুনীয়াকৈ সোমাই আহিছোঁ। ইয়াৰ পৰা বেছি দূৰ নাই কিন্তু আমি ভালকৈ চিনিও নাপাওঁ, মেপ চাই কিনে যাব লাগিব। আৰু কি ক'ম গাইছ ইমান ধুনীয়া এটা পৰিৱেশ চাওক, সেউজীয়া সেউজীয়া গ্ৰীণ গ্ৰীণ আৰু মই সদায় গ্ৰীণ এৰিয়াত থাকি ভাল পাওঁ। তো আমি যোৱা পথত এটা মন্দিৰ পালোঁ, ৰাম মন্দিৰ হয় চাবলৈ গৈছোঁ। বৰ্তমান যিহেতু শ্ৰাৱণ মাহ চলি আছে তো সমূহ ভক্তপ্ৰাণ ৰাইজক বৈশিষ্ট্য আশ্ৰমলৈ আদৰিছোঁ। ওম নমঃ শিৱায়। তো যিহেতু বলে বাবা চলি আছে তো সেইকাৰণে চাওক গেট বনাইছে আৰু লোকেশ্যনটো কি ক'ম আৰু ৱাও, লোকেশ্যনটো ৱাও চাওক না একবাৰ। লোকেশ্যন গুগল বাবাই লৈ আহিছে। তো এয়া ভাইটি পুৰা ৰেডি গা পা ধুবলৈ। বঢ়িয়া পানী চাব পাৰে আপোনালোকে। এইফালে মাছ পুৰা আৰু ভাইটি পুৰা গা ধুই আছে। ক'ৰ পৰা আহিছা? ডাউন টাউন আহি আছোঁ ৰ'বা। অ' ভাইটি ক'ৰ পৰা আহিছা? ডাউন টাউন। আমি গণেশগুৰি। কি চাইকেল লৈ হা? অ' বঢ়িয়া। অঁ ঠিক আছে হ'ব। অঁ ফাইনেলি আহি পালোঁ ৱাটাৰফল। গুৱাহাটীৰ মাজতে লুকাই থকা ৱাটাৰফল এইটো বহুতে নাজানে, কিন্তু এবাৰ আহি চাব। পিছল আছে নেকি?
চাওক না কিমান জোচ আৰু এইফালে চাওক কিমান বঢ়িয়াকৈ পানী আহি আছে পুৰা ফুল এনজয় চলি আছে এইফালে চাওক তো গাইছ এতিয়া আৰু জাম্পান জঁপিয়াব লাগে মজা 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 আহিছো লোকেশ্যনটো কৈ আছোঁ এইটো হৈছে বৈশিষ্ট্য ৱাটাৰফল আৰু পিছফালে চাবলৈ গৈছে মন্দিৰ বৈশিষ্ট্য মন্দিৰ আৰু ওপৰত আৰু এটা আছে ৱাটাৰফল কিন্তু তাতে পানী নাই তো ভাইটিহঁতে গৈছিলে ভাইটি ওপৰত পানী নাই গৈছিলা তো ওপৰত গৈ লাভ নাই ইয়াতে আহক এইটো একদম ওচৰতে মন্দিৰ আছে বিন্দাছ এনজয় কৰক আৰু চাওক বাইদেউহঁতে পুৰা এনজয় কৰি আছে এই পিছখন মই একবাৰ ট্ৰাই মাৰি চালোঁ বঢ়িয়া লাগে কিন্তু ইয়াতে ৰিক্স হৈ যায় পাথৰ আছে কেতিয়াও যদি ভৰি মানে কিবা হৈ যায় ৰিক্স হৈ যাব এই চাওক বঢ়িয়া মোবাইলটো ৱাটাৰপ্ৰুফ নহয় যদিও তথাপিও ভিডিঅ' কৰিবলৈ চেষ্টা কৰি আছোঁ পানী ডুবাই দিম ডুবাই দিওঁ নেকি এই ঘড়ী এটা আছে আমাৰ হাতত ৱাটাৰপ্ৰুফ এইটো পানীৰ তলত ডুবাই চেক কৰিম দেড়শটকীয়া ঠিকে আছে আৰু এইটো চাওক কেনেকুৱা লাগিছে মজা না সানডে স্পেশাল সানডে ফানডে রাইড এইটো গৰমৰ বতৰ বহুত ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিব বেছি থাকিব নোৱাৰিম আপোনালোকে আহিব গৰমত একোলেণ্ড ড্ৰিমলেণ্ড এইবিলাক গৈ লাভ নাই কিন্তু ৱাটাৰফল আহক ধুনীয়া ফ্ৰেছ পানী নেচাৰেল পানী আৰু একেলেণ্ডত কি আছে মুঠৰ পেচাব পেচাবৰ পানী আপোনালোকে আহিব তেওঁলোকে বিন্দাছ বঢ়িয়াকৈ এনজয় কৰিব এই চাওক আৰু পৰ্যটক আমি বঢ়িয়াকৈ গা পা ধুলোঁ পুৰা জপিয়াই আহিলোঁ ঠাণ্ডা লাগি গৈছে গাইছ আপোনালোকে আহিব এনজয় কৰিব বহুত ধুনীয়া ঠাই হয় আহিলে আৰু ভাল লাগিব আজি চানডে যিহেতু সন্ধিয়ালৈকে বহুত মানুহ হৈ আছে মানুহ কম পুৰা ফ্ৰেছ মই এটাই ক'ম একোলেণ্ড গ্ৰীণলেণ্ড এইবিলাকত কৈ যোৱাকৈ ৱাটাৰফল বেষ্ট নেচাৰেল গাইছ প্ৰকৃতি এইবিলাক বনাই থৈ দিছে আৰামত আহক এনজয় কৰক তো ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম এটা নতুন ধামাকাদাৰ ভিডিঅ'ৰ সৈতে একদম বাই বাই আমি গা পা ধুই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এয়া আমাৰ লগৰ দুটা লগাইছে এতিয়া ভোক লাগিছে বহুত হোটেলত গৈ কিবা খাব লাগে কি খাবা ৰুটি পৰঠা খাওঁ নেকি পৰঠা ব'লা এজনক লগ পালোঁ বহুত বেছি ভাল লাগিল দাদা ক'ৰ হয় আপুনি মই লালগড় ইয়াতো ছাপোৰ্ট কৰিব ভাল লাগিল তাৰ লগত ঠিক আছে ঠিক আছে
আহি পালোঁ আমি হোটেল তো আৰু এইফালে আহি গ'ল পৰঠা ব্ৰাদাৰ খাব লাগে আৰু খাব লাগিব খাব লাগে আৰু যাব লাগে